तामुलपुर जिल्लायाव कर्मचारी फरायसानि गोख्रों खुद्रिसारनाय हाबाफारि दुलाराय आसाम कर्मचारी फरायसानि बिथोन बायदियैनो रायजोनि दाब दाब जायगायाव आसाम सोरखारनि हेंथायै खुद्रिसारनाय हाबाफारि लानाय बायदियैनो तामुलपुर जिल्लायावबो तामुलपुर जिल्ला कर्मचारी फरायसानि बाजानायाव 3 घन्टा खुद्रिसारनायखौ नुनो मोनदों। गोदान पेन्सन खान्थिखौ बोखारनानै गोजाम पेन्सन खान्थिखौ लाखिनो थाखाय गोख्रों सोमावसारदों। सोरखारि कर्मचारिफोरनि सावस्रि रैखाथि बेराम आजारनि समाव अनसुंथाइ होनाय बायदि थांखिफोरखौ लानानै तामुलपुराव खुद्रिसारनाय हाबाफारिखौ लादों। आखायाव बेनार फ्लेकार्ड लानानै नो अपिएस नो रेस गोदान पेन्सन खान्थिखौ बोखारनानै गोजाम पेन्सन खान्थिखौ लाखिनांगौ। गोजाम पेन्सन खान्थिया जोंनि थार दाबि। तामुलपुर जिल्ला कर्मचारी परिषद जिन्दाबाद बायदि स्लोगान होनायजों गावसोरनि दाबिफोरखौ मावफुंनो सोरखारनि फारसे दाबि खालामदों। আপোনালোকে জানে যে ভাৰত চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পিছত যিসকল কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিছিল সেইসকল কৰ্মচাৰীক নতুন পেঞ্চন নীতিৰ আওতাৰ ভিতৰত তেওঁলোকে আনিছিল। কিন্তু এই NPS যিটো ব্যৱস্থা এই ব্যৱস্থাই বৰ্তমান কৰ্মচাৰীসকলৰ জীৱিকাৰ যিটো অৱস্থা সেইটোত যথেষ্ট এটা আমাৰ অসুবিধাৰ সৃষ্টি কৰিছে, এটা জ্বলন্ত সমস্যাৰ সৃষ্টি কৰিছে। গতিকে ভাৰত চৰকাৰৰ সমূহ ৰাজ্যৰ লগতে অসম চৰকাৰৰ আমাৰ যিসকল কৰ্মচাৰী আছোঁ সেই কৰ্মচাৰীসকলেও আমি সেই NPS ব্যৱস্থাটো বাতিল কৰি আমাৰ পুৰণি পেঞ্চন ব্যৱস্থাটো আমি বাহাল ৰখাৰ দাবীত একাধিক্ৰমে আমি এই কাৰ্যসূচী চলাই আহিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। আৰু এই সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে আজি 7 অক্টোবৰ তাৰিখে আমাৰ অৱস্থান ধৰ্মঘট দিছে 3 ঘণ্টীয়া কাৰ্যসূচীৰে। আৰু 11 বজাৰ পৰা 2 বজালৈ এই কাৰ্যসূচী আমি তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদেও আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিছোঁ। আৰু এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি অসম চৰকাৰক এইটোৱে আমি বুজাব বিচাৰিছোঁ যে এই নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল কৰিব লাগে। গতিকে অকল আজিয়ে নহয় আৰু এই আজিৰ দিনটোৰ পিছতে আমি পুনৰ 16 ডিচেম্বৰ তাৰিখে আমি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে এই ব্যৱস্থাৰ আমি প্ৰতিবাদ কৰিম। আৰু পুনৰ 2024 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখেও আমাৰ কৰ্মবিৰতি আমি পালন কৰিম। গতিকে যি নহওক আমি চৰকাৰক এটা কথাই আমি বুজাব বিচাৰিছোঁ কৰ্মচাৰী সমাজে যে এই নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখিব লাগে। অন্যথা আমাৰ কৰ্মচাৰী সমাজে হয়তো ইয়াতকৈ আৰু বেছি তীব্ৰতাৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব বা আমি বাধ্য হ'ম।